আমি কৈছিলে জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, কিন্তু আজিৰ তাৰিখত সমগ্ৰ বিশ্ববাসীয়ে উপলব্ধি কৰিছে জুবিন গাৰ্গ কেৱল যুৱ প্ৰজন্মৰ নহয়, প্ৰতিটো প্ৰজন্মৰ তেখেত প্ৰাণৰ স্পন্দন, প্ৰতিটো প্ৰজন্মৰ তেখেত উদ্দীপনা। জুবিন গাৰ্গৰ যি অমৰ সৃষ্টি আছে, জুবিন গাৰ্গৰ যি সাংস্কৃতিক সত্তা আছে, জুবিন গাৰ্গৰ যি শিল্পী সত্তা আছে, সেয়া প্ৰতিগৰাকী অসমীয়াই চিৰদিনৰ বাবে নিজৰ বুকুত লৈ জীয়াই থাকিবলৈ সাজু আছে। আৰু জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমি কলেগাঁও আঞ্চলিক ছাত্ৰ সংঘ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলেগাঁও আঞ্চলিক সমিতিৰ আহ্বানত অহা 28 আৰু 29 অক্টোবৰ তাৰিখে প্ৰায় 5000 মহিলাই 29 অক্টোবৰ তাৰিখে তেখেতৰ মায়াবিনী গীত পৰিৱেশন কৰি তেখেতলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব। আমি বিগত দিনসমূহত দেখিলোঁ কেনেকৈ এটা গীত ক্ৰন্দন হ'ব পাৰে, কেনেকৈ এটা গীত প্ৰাৰ্থনা হ'ব পাৰে, কেনেকৈ এটা গীত প্ৰতি এটা বৃহৎ প্ৰজন্মৰ অশ্ৰুঞ্জলি হ'ব পাৰে। আৰু আমি এই অনুষ্ঠানৰ জৰিয়তে 5000 মহিলা একেলগে সমবেত হৈ একতাৰ আমি জয়গান গোৱাৰ লগতে জুবিন গাৰ্গৰ ন্যায্যৰ বাবে আমি সমজোৰে দাবী উত্থাপন কৰি ধন্যবাদ জনাইছোঁ। কলেগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলেগাঁও আঞ্চলিক সমিতিৰ আহ্বানত বৃহত্তৰ কলেগাঁও জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি জুবিন গাৰ্গৰ যি অমৰ সৃষ্টি, তেওঁ অমৰ সৃষ্টি আছিলে, যিটো গীত বৰ্তমান এতিয়া আমাৰ প্ৰায় প্ৰাৰ্থনাৰ ৰূপত পৰিণত হৈছে মায়াবিনী। আৰু এই মায়াবিনীটো আমি কলেগাঁৱত প্ৰথমৰ বাবে প্ৰায় 5000 মহিলাই অহা 29 অক্টোবৰ 28 তাৰিখে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। আমি দুদিনীয়া কাৰ্যসূচীৰে আমি এই তেখেতৰ জন্মটো মৃত্যুৰ যিটো আমাৰ এই মৃত্যুটো আমি পালন কৰিব চেষ্টা কৰিছোঁ। আমি এশবাৰে স্বীকাৰ কৰিম, জুবিন গাৰ্গে যিটো আমাক সৃষ্টি দি থৈ গৈছে, জুবিন গাৰ্গে সদায় জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাম কৰিছিল, দুখীয়া মানুহ খাটি খোৱা মানুহৰ কাম কৰিছিল। ঠিক তেনেকৈ তেখেতৰ সৃষ্টিৰাজি আমি কলেগাঁওবাসী ৰাইজে জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এইখিনিতে আমি কলেগাঁও আঞ্চলিক ছাত্ৰ সন্থা তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিটো চিন্তা চৰ্চা তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আমি ইয়াতে আমাৰ আখৰা গৃহ চলি আছে, বৰ্তমান প্ৰায় আমাৰ কলেগাঁও অঞ্চলত 21 ঠাইত আখৰা গৃহ চলি আছে। আৰু 21 ঠাইত যিটো আখৰা গৃহ চলি আছে, প্ৰায় 5000 ওপৰ মহিলা এদিনাখন আহিব আৰু তেওঁলোকৰ স্বতঃস্ফূৰ্তভাৱে আহিছে। তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। গতিকে আমি চেষ্টা কৰিম জুবিন গাৰ্গৰ অমৰ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। আমাৰ অনলাইনত প্ৰায় 2200ৰ ওপৰত এতিয়ালৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, আৰু অফলাইনতো আমাৰ প্ৰায় 3000ৰ ওপৰত ৰেজিষ্ট্ৰেশ্যন হৈছে। আমি 5000 ধৰিছিলোঁ যদিও, কিন্তু আমাৰ আইমাতৃসকলে যি ধৰণে সঁহাৰি দিছে, প্ৰায় 5000ৰ ওপৰত আমাৰ ইয়াতে অংশগ্ৰহণ কৰিব। আৰু আমি ন্যূনতম 5000 ধৰিছিলোঁ, আমাৰ 10000লৈকে আমি ইয়াতে টাৰ্গেট লৈছোঁ। যদি 10000ৰো ইয়াতে যুৱতী মহিলা উপস্থিত হয়, আমি তেওঁলোকক গীত পৰিৱেশন কৰিবলৈ দিম। আৰু লগতে অহা যি 29 তাৰিখে গীত পৰিৱেশন হ'ব, এই গীত পৰিৱেশনৰ যোগেৰে আচলতে সাংস্কৃতিক মাধ্যমেৰে তেখেতৰ গীতৰ মাজেৰে আমি যি জুবিন গাৰ্গদেৱৰ যি ন্যায়ৰ এখন যুঁজ চলি আছে, সেই যুঁজখনত আমি একেলগে সহযাত্ৰী হৈ